অ দেউতা দেউতা চৰকাৰ মানেনো কি হয়? কওকচোন কওক। ইভাগে দেখোন বা পাৰ্টি গাই থাকে। আমাৰ লিডাৰ আহিব, আমাৰ নেতা আহিব, আমি এইটো ৰাস্তা আনিছো, সেইটো ৰাস্তা চেংচন কৰি আনিছো। কওক এতিয়া কি হয়? শুন তেন্তে চৰকাৰ মানে কি হয়? বহুত দিনৰ পৰা সুধি আছো তহঁতে মোক এইবোৰ কথা। কওক দেউতা। শুন তেন্তে, মই টকা ঘটো আৰু সেই টকাৰে মই সংসাৰ চলাওঁ, সেইকাৰণে মই চৰকাৰ। তোৰ মায়েৰে অযথা মোক দুখ উলিয়াই মোক গালি শপনি পাৰে, গালি দিয়ে। সেইকাৰণে মা হৈছে বিৰোধী পক্ষ। তই কথাবোৰ বুজাত কিছু পলম কৰ, সেইকাৰণে তই জনসাধাৰণ। তোৰ ভনীয়েৰে সহজতে কিবা এটা দি ফচুলাব পাৰি, সেইকাৰণে তাই হিতাধিকাৰী। আৰু আমাৰ ঘৰত যে কাম কৰে মিলি, তাইক আমি কম দৰমহা দি বেছি কাম আদায় কৰাই লওঁ, সেইকাৰণে তাই হৈছে শোষিত শ্ৰেণী। এতিয়া কথাখিনি বুজি পালি নে তহঁতে? চৰকাৰ মানে কি হয়? দেউতা ভালকে বুজি পালো। হ'ব আৰু মই ভাত বনাওগে আৰু দেই। সেইটো পাপু দেখোন। তই খিৰিকীৰ ওচৰত ৰৈ কি কৰি আছ? মাহঁতৰ ভালনে? খুৰা দেখোন। আমাৰ চৰকাৰ শুই আছে, বিৰোধী পক্ষই মোবাইল ফোনত ব্যস্ত, জনসাধাৰণে মূল্যবৃদ্ধিক লৈ তামাম চিন্তিত। হিতাধিকাৰীয়ে বিভিন্ন খেলত মচগুল হৈ আছে আৰু শোষিত শ্ৰেণীয়ে একানপতীয়াকৈ নিজৰ কামত লাগি আছে। বুজিছে খুৰা?